মা নাই নাই চব ঠিকে আছে দিয়া চিন্তা কৰি নাথাকিবা তুমি অ' মা শাহু মা আহিছে মই তোমাক অকণ পিছত কৰি আছোঁ হা অ' মা আহক আহক নাই নাই মা বিশেষনো কি পাতিম আৰু মায়ে সুধিছে নতুন ঘৰখনত মন বহিছে নে নাই মিলিব পাৰিছো নে নাই সেইখিনিয়ে আৰু মাকৰ মন যে কি ক'লে মোৰ মায়ে এনেকৈ ফোন কৰি থাকিলে মোৰ ইয়াত মন নবহিব কথা এটা কওঁনে মা 2 মাহৰ আগতে আপুনিও আপোনাৰ ছোৱালীক এইখন ঘৰৰ পৰা উলিয়াই দিছিল তেতিয়া আপোনাৰ মন বহিছিল নে এইখন ঘৰত তাই অবিহনে নাই বহা ন ফোন চাগে নিশ্চয় কৰিছিল ঠিক একেই মোৰ মাও মোক উলিয়াই দি তাত মন বহা নাই বাৰে বাৰে মনটোৱে চাগে কৈ আছে ছোৱালীজনী বা কেনেকৈ আছে কেনেকৈ বা মিলিছে আৰু সেইবাবেহে ফোনটো কৰি আছে গহনা নাই মানে মা মোৰ আগতে একেবাৰে এইবোৰ পিন্ধাৰ অভ্যাস নাই যে কিবা খজুৱাই থকা যেন পাওঁ সেইবাবেহে খুলি থৈছো নিয়ম বুলি আচলতে গম নাপাওঁ নহয় কিবা এপত পিন্ধি থাকিব লাগে বুলি জানো নতুন বোৱাৰী হিচাপে সেইবাবে খাৰুযোৰ পিন্ধি আছো সেইটো মানুহৰ মানসিকতাৰ লগত কথা আৰু আপোনালোকে মোক যি দিছে সকলোখিনি মই সযতনে ৰাখি থৈছো সেইখিনি যে মই ঘৰতে পিন্ধি কাৰোবাক দেখাব লাগিব মোৰ মনটোৱে নাই নাই মই বেয়া ভাবি কোৱা নাই মা কি ক'লে ফাৰ্নিচাৰৰ কাঠ বেয়া মই আচলতে এইবোৰ নাজানো দেউতাই মোৰ বিয়াখনক লৈ বহুত সপোন দেখিছিল আৰু মোক যি লাগে প্ৰায় প্ৰত্যেকটো বস্তু দিবলৈ যত্ন কৰিছে আৰু দিও পঠাইছে আৰু তাতে কোনটো ভাল কোনটো বেয়া সেয়া মই চাই থকা নাই কষ্টৰে দিছে মৰমেৰে দিছে গতিকে সেই মৰমখিনি মই সদায় সন্মান কৰোঁ কি ক'লে মা তেওঁক দিয়া সোণৰ চেইনডাল পাতল সেইডাল পিছে মোৰ মা দেউতাই তেওঁক দিয়া নাই মোৰ টকাৰে মই তেওঁক গঢ়াই দিছো আৰু মোৰ দৰমহাৰ টকাৰে গঢ়াই দিয়া চেইনডাল তেওঁৰ বাবে কিন্তু বহুত মূল্যৱান মোৰ মায়ে কৈছিল ইয়াত নীতি নিয়মবোৰ প্ৰায় শেষ হোৱাৰ পিছত কেইদিনমান থকাকৈ যাবলৈ কি ক'লে যাবলৈ নিদিয়ে নিয়ম তেন্তে এই নিয়ম আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি নাই তাই বিয়া হোৱাওতো আজি প্ৰায় 2 মাহমানহে হৈছে আৰু ককায়েকৰ বিয়া বুলি যি 10-12 দিন আগতে আহিলে তাইও যোৱাৰ নামেই লোৱা নাই তাইকো ক'ব শহুৰেকৰ ঘৰলৈ যাবলৈ নে কি কয় মা